দি লাৰ্ণিং থি নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভালে। আজি লৈ আহিছোঁ মেথমেটিক্সৰ ৰিভিজন ক্লাছ পাৰ্ট 3 লৈ আহিছোঁ আৰু আশা কৰোঁ আপোনালোকৰ কাৰণে সুবিধা হ'ব। খুব ধুনীয়া কেইটামান কুৱেশ্যন লৈ আহিছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাব। আৰু এইখিনিতে জনাওঁ যে আপুনি যদি আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়াহে এনেধৰণৰ ভিডিঅ' পাই থাকিব। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি প্ৰথম প্ৰশ্নটো হৈছে যে ৰাহুলে 20 দিনত এটা কাম কৰিব পাৰে আৰু ৰহিমে 30 দিনত কৰিব পাৰে। যদি দুয়োজনে একেলগে কাম কৰে তেতিয়া তেওঁলোকৰ কিমান সময় লাগিব? যিহেতু ইয়াত দেখিবলৈ পাইছে যে দুয়োজনে কাম কৰোঁতে বেলেগ বেলেগ সময় লাগে আৰু দুয়োজনে যদি লগতে কামটো কৰে তেতিয়াহ'লে কিমান দিন লাগিব সেইটো আমাক উলিয়াবলৈ দিছে। এতিয়া আমি এইটো কেনেকৈ কৰিম? দেখিবলৈ পাইছে যে দুয়োজনে লগত কৰিলে কিমান সময় লাগে সুধিছে, গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন আলোচনা কৰা হৈছিলে আগতে কেনেকৈ কৰিব লাগিব। যদি দুয়োজনে এনেকৈ আহে তেতিয়াহ'লে প্ৰথমতে লিখিব লাগিব যে a × b ডিভাইডেড বাই a + b। এইটো ফৰ্মুলা আমি ব্যৱহাৰ কৰিব লাগিব টাইম এণ্ড ৱৰ্কৰ এই প্ৰশ্নটোত। কিন্তু টাইম এণ্ড ৱৰ্কছৰ প্ৰশ্নবিলাকত সাধাৰণতে বেলেগ বেলেগ ধৰণে কৰি উলিয়াব পাৰি প্ৰশ্নবিলাক, কিন্তু যদি এনেকৈ আহে তেতিয়াহ'লে আপুনি এইটো ফৰ্মুলা ব্যৱহাৰ কৰিলে পাৰিব। এইটো আচলতে ফৰ্মুলা নহয়, কিন্তু শ্বৰ্ট ট্ৰিক্স হিচাপত যদি আপুনি কৰিবলৈ যায় তেতিয়াহ'লে আপুনি এইটো ফৰ্মুলাই ব্যৱহাৰ কৰিব লাগিব। তেতিয়া আপুনি দেখিবলৈ পাব যে খুব কম সময়ৰ ভিতৰতে ইয়াৰ এনচাৰটো ওলাব। ইয়াৰ মতে আমি এইটো a × b, মানে a মানে হৈছে প্ৰথম কামটো 20 আৰু b মানে হৈছে ছেকেণ্ড কামটো ৰহিমে কৰিছিলে 30 দিন, সেইকেইটা আমি লিখি ল'ম। ঠিক এইদৰে এইটো আমি একে লিখি ল'ব লাগিব, ইয়াত যেনেকৈ প্লাছ দিয়া আছে। তাৰপিছত আমি এতিয়া চাব লাগিব যে এই দুটা যদি আমি পূৰণ কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম? 600 পাম। আৰু এই দুটা যদি আমি প্লাছ কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম? 50 পাম। এতিয়া আমি কি কৰিব লাগিব? এই দুটা আমি পূৰণ কৰিব লাগিব, হৰণ কৰিব লাগিব। হৰণ বা কটাকটি কৰিব লাগিব আৰু হৰণ কৰি আমি যিটো পাম সেইটোৱে হ'ব আমাৰ এনচাৰ। আৰু এতিয়া আমি দেখিছে এই দুটা কাটি ল'ম। তাৰপিছত এতিয়া 5 × 60 কিমান বাৰ যাব? বা যদি কিমান বাৰ 5 বাৰ কিমান 60, 12 গৈছে। গতিকে আমি অপশ্যনত কিমান পালোঁগৈ? 12 পালোঁ। অপশ্যন কেই নম্বৰটো শুদ্ধ? ইয়াৰ 1 নম্বৰটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ 12 days। আশা কৰোঁ এইটো ধুনীয়াকৈ বুজি পালে আৰু আপোনালোকে নিজে হ'লেও কৰিব পাৰিছে বুলি ভাবোঁ। আৰু যিহেতু এইখিনি প্ৰশ্ন মই প্ৰেক্টিছৰ কাৰণেহে দিছোঁ আপোনালোকক। দুই নম্বৰ প্ৰশ্নটো হৈছে যে যদি x = 8 আৰু y = 2 তেন্তে মান বিচাৰক যে x + y ব্ৰেকেট আছে আৰু কৈছে যে x/y। এতিয়া আমাৰ ইয়াৰ মান কিমান হ'ব সেইটো আমাক সুধিছে। যদি এনেকৈ হয় তেতিয়াহ'লে আমি কি কৰিব লাগিব? প্ৰথমতে যিহেতু ইয়াত আমাৰ x-ৰ মান আৰু y মান দি দিছে, ইয়াত দেখিছে যে x আৰু y মানে এইটো ফৰ্মুলা হয় আৰু ইয়াৰ x-ৰ মান কিমান আৰু y মান কিমান সেইটো আমাক দিয়া আছে। গতিকে আমি এইটো চাই ইয়াত আমি পাতি গ'লেই হৈ যাব। ইয়াত দিয়া আছে যে x + y আৰু x/y এনেকৈ আছে আৰু এইটো আমি ইয়াৰ পৰা চাই পাতি দিলে হৈ যাব আমাৰ উত্তৰটো। কি কৰিম? ইয়াত x কিমান আছে? x আছে 8 + y কিমান আছে? 2 আছে। যিহেতু ব্ৰেকেট আছে তাৰপিছত ওপৰত কিমান আছে? x/y মানে x-ৰ মান কিমান আছে? 8 আৰু y মান কিমান আছে? 2। যদি আমি এইটো কটাকটি কৰি দিওঁ তেতিয়াহ'লে আমি কিমান পাম? 4 পাম। আৰু ইয়াৰ ওপৰত কিমান হ'ব? 4 হ'ব। তাৰপিছত এতিয়া চাম যে ইয়াত আমাৰ দুটা প্লাছ কৰিম, এইটো আমি প্লাছ কৰিলে কিমান পাম? 10 পাম। আৰু ইয়াত যিহেতু 4 আছে এই 4টো ইয়াতে থাকিব। এতিয়া আমি চাম যে 10⁴ হ'ল। 10⁴ যদি 4 হয় এতিয়া আমি এইটোত কিমানটা কি কৰিলে আমি ইয়াৰ উত্তৰটো পাম? যিহেতু আপুনি ভাবিছে নেকি যে 10 4টা পূৰণ কৰিব লাগিব বা 10⁴ মানে 10ৰ লগত 4টো পূৰণ কৰিব দিছে তেনেকৈ ভাবিব নেকি? 10⁴ মানে কিছুমানে এনেকৈ ভাবিব পাৰে 10 × 4 = 40। অপশ্যনত যিহেতু 40 আছে গতিকে এইটো শুদ্ধ নহয়, কাৰণ ইয়াত দিছে যে 10⁴ মানে ইয়াত 10 4টা আছে। গতিকে এইটো মই ইয়াত চাইডত লিখি দিছোঁ 10 × 10 × 10 × 10
এইকেইটা পূৰণ কৰিলে কিমান হ'ব সেইটো হ'ব আমাৰ এনসাৰ যদি আপুনি পূৰণ কৰি চাই তেতিয়াহ'লে আমি গম পাব যে আপোনাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 4 নম্বৰটো 10 যদি আপুনি পূৰণ কৰে তেতিয়াহ'লে আপুনি কিমান পাব 10,000 পাব আশা কৰোঁ এইটো বুজি পালে বুলি 3 নম্বৰ প্ৰশ্নটো হৈছে যে 3 বছৰ আগতে মাকৰ বয়স তেওঁ পুত্ৰৰ বয়সৰ 8 গুণ আছিল বৰ্তমান মাকৰ বয়স তেওঁ পুত্ৰতকৈ 5 গুণ পুত্ৰৰ বৰ্তমান বয়স কিমান ইয়াত দেখিবলৈ পাইছে যে পুত্ৰৰ বৰ্তমান বয়স কিমান মানে পুতেকৰ বৰ্তমান বয়স নাই দিয়া কিন্তু মাকৰ বয়সটো দিছে যে মাকৰ বৰ্তমান বয়স পুত্ৰৰ বয়সতকৈ 5 গুণ গতিকে গুণ বুলি কোৱাৰ লগে লগে সদায় পূৰণ হ'ব সেইটো কথা আপোনালোকে জানে গতিকে পুত্ৰৰ বৰ্তমান বয়স যেটো আমাক দি দিয়া নাই গতিকে আমি পুত্ৰৰ বৰ্তমান বয়স কিমান ধৰি লম x বুলি ধৰি লম তাৰ পিছত দিছে যে বৰ্তমান মাকৰ বয়স পুত্ৰৰ বয়সতকৈ 5 গুণ গুণ বুলি কোৱাৰ লগে লগে সদায় যেটো পূৰণ আৰু 5 গুণ বুলি যেটো দিয়ে দিছে গতিকে পুতেকৰ বয়স কিমান x ৰ লগত যদি 5 পূৰণ কৰোঁ তেতিয়াহ'লে আমি কিমান পাম 5x পাম এটো হৈছে মাকৰ বয়স আৰু x টো হৈছে পুতেকৰ বয়স আমি মাক আৰু পুতেকৰ বয়সটো উলিয়াই লিখি ললো প্ৰথমতে বা উলিয়াই ললো এতিয়া আমাক কৈছে যে 3 বছৰ আগতে মাকৰ বয়স তেওঁ পুত্ৰৰ বয়সৰ 8 গুণ আছিল 3 বছৰ আগতে যেহেতু আছিল গতিকে যেতিয়া আগত থাকিব তেতিয়াহলে বয়সটো সদায় যে আগত থাকিলে সদায় মাইনাস হ'ব আৰু যদি পিছত থাকে তেতিয়া প্লাস হ'ব এতিয়া আমি এটো সমীকৰণটো সাইজ পাতিব লাগিব যে তেতিয়া আমি ইয়াৰ উত্তৰটো উলিয়াব পাৰিম যে পুত্ৰৰ বৰ্তমান বয়স 8 গুণ আছিল বুলি যেহেতু কৈছে এতিয়া আমি কি কৰিম 8 গুণ আছিল বুলি কৈছে 8 মানে 8 গুণ মানে 3 বছৰ আগতে মাকৰ বয়স পুত্ৰৰ বয়সৰ 8 গুণ আছিল পুত্ৰৰ বয়সৰ 8 গুণ আছিল গতিকে আমি মাক আৰু পুতেক দুইটা বয়স 3 বছৰ আগতে কিমান আছিল 8 গুণ আছিল গতিকে আমি এটো লিখি লম আৰু পুতেকৰ বয়স কিমান x 8 বছৰ আগতে বুলি দিছে সেই কাৰণে আমি কি কৰিম 8 * x মানে হৈছে পুত্ৰৰ বয়স আৰু কিমান আছে 3 বছৰ আগতে আছিল গতিকে আমি 3 টো পাতি লৈছো আৰু এতিয়া মাকৰ বয়স কিমান আছিল মাকৰ বয়স আছিল 5x আৰু কে বছৰ আগতে আছিল 3 বছৰ আগতে আছিল এটো মাকৰ বৰ্তমান বয়স আৰু 3 বছৰ আগৰটো আমি লিখি লৈছো যে 3 মাইনাস কৰি দিছো এতিয়া আমি এইখিনিলৈকে যেতিয়া আপুনি পাতিব পাৰিব তেতিয়া গম পাব যে আপোনাৰ প্ৰশ্নটোৰ উত্তৰ উলিয়াবলৈ আপুনি পাৰিছে এতিয়া আমি এটো সমীকৰণটো কৰিলে আমি আমাৰ উত্তৰটো পাই যাম এতিয়া 8 ৰ লগত যদি আমি x টো পূৰণ কৰি দিওঁ তেতিয়াহলে কিমান পাম 8x পাম আৰু মাইনাস টো আহি গল 8 3 গুণ কিমান 24 এতিয়া আমি এটো 5x টো ইয়াতে পাতি দিব লাগিব 5x - 3 এতিয়া কি কৰিম আমি এই x দুটা একে সাইডলে লৈ আহিম সমান চিহ্ন আগলৈ হক বা পিছলৈ হক যিকোনো এটা সাইডলে আমি লৈ আহিম যদি আমি সমান চিহ্ন আগলৈ লৈ যাওঁ বা সমান চিহ্ন পিছলৈ লৈ যাওঁ প্লাস টো মাইনাস হ'ব আৰু মাইনাস টো প্লাস হয় গতিকে ইয়াত দেখিছে যে এটো প্লাস আছে গতিকে ইয়াত আহিলে কি হ'ব মাইনাস হ'ব -5x ইয়াত 24 টো ইয়াত যেটো মাইনাসত আছে এইফালে আহিলে কি হ'ব প্লাস হৈ যাব আৰু প্লাস চিহ্নটো আগত নিলিখিলেও হয় একাৰণে নাই লিখা আৰু -3 এতিয়া আমি কি কৰিম এটোটা মাইনাস কৰিলে কিমান হ'ব মাইনাস কৰিলে আমি কিমান পাম 3x পাম আৰু ইজিক্যাল ইয়াত কিমান হ'ব এটো আমি যদি মাইনাস কৰি দিওঁ তেতিয়া আমি কিমান পাম 21 পাম এতিয়া x ইজিক্যাল কিমান 21 এটো পূৰণ আছে আৰু এটো সাইডে আহিলে কি হ'ব হৰণ হৈ যাব এতিয়া আমি 3 আৰু 21 টো যদি কটাকটি কৰোঁ তেতিয়া আমি কিমান পাম 7 পাম এটাকে x ৰ মান কিমান 7 x মানে কোন আছিল x আছিল পুত্ৰৰ বয়স পুতেকৰ বয়স কিমান এটা 7 বছৰ গতিকে আমি ইয়াৰ উত্তৰটো পাই গলো যে অপচন 1 নম্বৰটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ আশা কৰোঁ এটো বুজি পালে বুলি আৰু যদি আপোনালোক কোনবা বুজি নাপায় তেনেহলে কমেন্ট কৰি জনাব মই নিশ্চয় এটো উত্তৰ দিবলৈ চেষ্টা কৰিম আপোনালোকৰ যদি কিবা খেলিমলি লাগে এটো প্ৰশ্নত খেলিমলি লাগিলে এইখিনিতে লাগিব আৰু এইখিনিতে অকমান বুজি পাবলৈ টান হৈছে কাৰণ ইয়াত দিছে যে পুত্ৰৰ বয়স x আৰু মাকৰ বয়স 5x মানে যেটো 5 গুণ বুলি দিয়া আছে 5 গুণ দিয়া কাৰণে 5x পাতিলো আৰু ইয়াত দেখিছে যে
8 মানে হৈছে যে পুত্ৰৰ বয়স মাকৰ বয়স তেওঁ পুত্ৰৰ বয়স 8 গুণ আছিল 3 বছৰ আগতে সেইকাৰণে আমি 8 গুণ কৰিছোঁ 3 বছৰ আগতে আৰু পুত্ৰৰ বয়সটো আমি যেটো নাজানো সেইকাৰণে আমি x লৈছোঁ আৰু ইয়াত দেখিছে এটো মাকৰ বয়স আৰু 3 বছৰ আগতে এটো মাইনাস কৰিবৰ কাৰণে আমি 3 টো লৈছোঁ মাকৰ বয়সৰ লগত চাৰি নম্বৰ প্ৰশ্নটো হৈছে যে এটা টিভি 10% লাভত 2750 টকাত বিক্ৰী কৰা হয় যদি টিভিটো 1500 টকাত বিক্ৰী কৰা হলে লাভ বা লোকসানৰ শতাংশ কিমান হলহেতেন আমাক যেটো দুটা দিছে যে এটা দিছে যে এটো লাভত 10% লাভত টিভিটো বিক্ৰী কৰিলে আৰু যদি 1500 টকাত বিক্ৰী কৰিলেহেতেন তেতিয়া লাভ হলহেতেন নে লোকসান হলহেতেন হেতু আমাক সুধিছে প্ৰথমতে আৰু লাভে হোক বা লোকসানে হোক কিমান পাৰ্সেন্টত লাভ হল বা কিমান পাৰ্সেন্টত লোকসান হল হেতুহে আমাক উলিয়াবলৈ দিছে যদি এনেকৈ আহে তেতিয়া আপুনি কি কৰিব লাগিব প্ৰথমতে আমাক যেহেতু টিভিটো দাম কিনা দাম কিমান আছিল হেতু আমাক দিয়া নাই অকল আমাক 10% লাভত বিক্ৰী কৰা দামটো দিছে আৰু 1500 টকা লাভ হয় নে লোকসান হয় হেতু আমাক উলিয়াবলৈ দিছে এতিয়া আমি প্ৰথমতে উলিয়াব লাগিব যে টিভিটো কিনা দাম কিমান হেতু আমি প্ৰথমতে উলিয়াই ল'ব লাগিব তেতিয়াহে আমি এই পিছৰটো উলিয়াবলৈ পাৰিম মানে কিমান শতাংশত 1500 টকা বিক্ৰী কৰিলে লাভে হ'ব নে লোকসানে হ'ব তেতিয়াহে আমি এটো উলিয়াব পাৰিম প্ৰথমতে আমি কি কৰিম যে টিভিটো কিনা দাম কিমান হেতু আমি প্ৰথম উলিয়াই লম যদি টিভিটো কিনা দাম উলিয়াব লগা হলে মানে আমি কি কৰিব লাগিব যেটো ফৰ্মুলা আছিল কস্ট প্ৰাইস ইকুৱেল 100 আৰু ইয়াত যেটো লাভ দিছে গতিকে প্ৰফিট পাৰ্সেন্টেজ ইনটু সেলিং প্ৰাইস এটো হৈছে আমাৰ ফৰ্মুলা যে কিনা দাম কিমান উলিয়াবলৈ লগা হলে মানে এটো ফৰ্মুলা আমি ব্যৱহাৰ কৰিব লাগিব আৰু এতিয়া আমি ইয়াৰ পৰা চাই পাতি দিম কিমান 100 আৰু সেলিং প্ৰাইস কিমান আছিল 2750 টকা আৰু কিমান লাভ বুলি কৈছে 10% লাভত যদি 10% লাভ হয় তেতিয়া কি হ'ব 100 ৰ লগত 10 টো যোগ হ'ব 100 লগত 10 টো যোগ হলে কিমান হ'ব 110 হ'ব এতিয়া আমি এটো কটাকটি কৰি দিলে আমি কি পাম সেলিং কস্ট প্ৰাইস মানে কিনা দামটো পাই যাম 0 কাটি ললো তাৰ পিছত এতিয়া আমি কি কৰিম যে 11 এটো কিমান বাৰ যাব যদি আমি এনে কৰিম আমি সাইডত হৰণ কৰি ললে কি পাই যাম আমি তাৰ উত্তৰটো 500 00 টো এটো কাৰণে পালো যে এই 100 টো আৰু এটো আমি পূৰণ কৰি দিম এটোটা যদি আমি পূৰণ কৰি দিম তেতিয়া হলে আমি কিমান পাম এটো সংখ্যা পাম 27500 আমি কিমানে হৰণ কৰিব লাগিব 11 হৰণ কৰিব লাগিব 2 বাৰ দিলো 22 পালো আৰু কিমান থাকিলে এতিয়া আকৌ কিমান বাৰ দিম 11 আমি প্ৰথমে এইকিটা নধৰো ডাইৰেক্ট এটোটাকে আমি প্ৰথমে পূৰণ কৰিম 5 1 55 5 দিলো 55 আৰু ইয়াত যেটো শূন্য দুটা আছে গতিকে ইয়াতো শূন্য দুটা যাব গতিকে আমি কিমান পালো ইয়া দুটা কটাকটি কৰি পিনি 2500 মানে 2500 টকা এতিয়া আমি টিভিটো কিনা দাম কিমান হেতু প্ৰথমতে যেটো উলিয়াবলৈ লৈছিল আৰু টিভিটো কিনা দাম কিমান পালো 2500 টকা পালো 2500 টকা পালো এতিয়া আমাক কৈছে যে যদি টিভিটো 1500 টকাত বিক্ৰী কৰা হয় তেতিয়া লাভ হ'ব নে লোকসান হ'ব হেতু আমাক উলিয়াবলৈ দিছে আৰু কিমান শতাংশ লাভ হ'ব বা কিমান শতাংশ লোকসান হ'ব হেতু উলিয়াব দিছে গতিকে আমি এটো যদি লাভে হোক বা লোকসান হোক হেতু আমি উলিয়াবলৈ হলে কি কৰিব লাগিব এতিয়া আমি কি কৰিম আমাৰ যেটো আছিল যে এটো আমি পাইছিলো যে কিনা দামৰ পৰা এটো বিক্ৰী দাম কিমান দিছে 1500 টকা দিছে যদি কিনা দাম যদি 2500 টকা হয় এইখিনিতে ইয়াতে পাতি দিছো কিনা দাম যদি 2500 টকা হয় যদি 1500 টকাত যদি বিক্ৰী কৰে তেনেহলে আমাৰ কিমান হ'ব 1000 টকা কি হ'ব লোকসান হ'ব যেটো আমাৰ এটো 1000 টকা লোকসান হৈছে 2500 টকাত বস্তুটো কিনি 1500 টকাত বিক্ৰী কৰিছে গতিকে এটো লোকসান হৈছে আৰু যদি লোকসান হয় এতিয়া আমাক যেটো লোকসান কিমান লোকসান হৈছে হেতু আমাক উলিয়াব দিছে কিমান শতাংশ লোকসান হৈছে গতিকে
এই 2500টো কিনা দাম হ'ব কিনা দামটো আমি তলত পাতি ললো তাৰ পিছত থাকিব 100 থাকিব আৰু আমি ইয়াত পাতিলেও হ'ব কিন্তু আমি ইয়াতে পাতি দিম যেটো আমাৰ বিক্ৰী দাম হৈছিল বা এটো আমাৰ কি হৈছিল এটো লোকসান হৈছিল লোকসানটো আমি ইয়াত পাতি লম 1000 এতিয়া আমি এটো কটাকটি কৰি দিম এটা 25 1000 কিমান বাৰ যাব আমি প্ৰথমতে ডাইৰেক্ট উলিয়াবনেলে এনেকৈ কৰিলাম 5 2 গুণ 10 আৰু 5 5 গুণ 25 তাৰ পিছত এই 0 দুটা ইয়াত যাবগে 2 থাকিলে ইয়াত 5 থাকিলে 5 4 গুণে 20 আৰু 0 টো ইয়ালে যাবগে কিমান পালো 40 পালো গতিকে কিমান পাৰ্সেন্ট হ'ব 40 মানে আমাক দিছে যে কিমান শতাংশ লোকসান হ'ব কিমান শতাংশ লোকসান হ'ব 40 শতাংশ অপচন নম্বৰ 3 নম্বৰটো হৈছে ইয়া শুদ্ধ অৰ্থ আৰু এটো কেনেকৈ পালো বুজি পালে বুলি ভাবিছো কাৰণ এটো মই বিয়োগ কৰি দিলো যে 2500 টকা বস্তুটো বিক্ৰী কৰিলে 1500 টকাত আৰু লোকসান হল 1000 টকা গতিকে আমাক টকা উলিয়াবলৈ দিয়া নাই যেহেতু আমাৰ শতাংশ উলিয়াবলৈ দিছিলে সেই কাৰণে আমি শতাংশ উলিয়াব যাওঁতে এইখিনি এনেকৈ পাতি কটাকটি কৰি পিনি এটো আমি পালো 40% পালো 3 নম্বৰ অপচনটো হৈছে ইয়া শুদ্ধ অৰ্থ নম্বৰ প্ৰশ্নটো হৈছে যে এ বি আৰু সি এ এটা কাম 6 8 আৰু 12 দিনত কৰিব পাৰে সেই কামটো একেলগে কৰিলে তেওঁলোকে 1950 টকা পায় তেন্তে বি অকলে কিমান পাব বি এ যেহেতু কামটো কৰোঁতে কিমান লাগে 8 দিন লাগে সি লাগে 12 দিন আৰু এ লাগে 6 দিন যদি বি এ অকলে কামটো কৰে তেতিয়াহলে কিমান টকা কিমান পাব সৰি বি এ অকলে কিমান পইচা পাব হেতু আমাক সুধিছে গতিকে আমি এটো উলিয়াবলৈ হলে কি কৰিব লাগিব যেহেতু এই আমাৰ যেহেতু এ বি সি মানে তেওঁলোকে যিমান দিনত কাম কৰে এই কামৰ সংখ্যাটো আমি এলসিএম উলিয়াই ল'ব লাগিব এলসিএম উলিয়াবলৈ হলে মানে জানোৱে যে 6 8 আৰু 12 ৰ এলসিএম কিমান হ'ব 3 4 6 আকৌ 2 দিলো 2 3 দিলো 1 2 1 আৰু এই গোটেই কিটা যদি আমি পূৰণ কৰি দিওঁ তেতিয়াহলে আমি কিমান পাম 24 পাম এই গোটেইটা পূৰণ কৰিলে আমি এলসিএম কিমান পাম 24 পাম এটো মোৰ ভুল হৈ গৈছিল প্ৰথমতে তাৰ পিছত এতিয়া আমাক কিমান এ কামটো কৰে এ বি সি এ কামটো কৰে কিমান 6 দিনত আৰু বি এ কৰে 8 দিনত আৰু সি এ কিমান কৰে সি এ 12 দিনত কৰে আৰু যেহেতু আমাৰ এই গোটেই তিনিটা এলসিএম কিমান আছিল 24 দিন আছিল এলসিএম এতিয়া আমি এইকিটা পূৰণ কৰিলে কিমান পাম 6 24 কিমান বাৰ যাব 4 বাৰ যাব 8 কিমান বাৰ যাব 3 বাৰ যাব আৰু 12 2 বাৰ যাব এতিয়া আমাক যেহেতু উলিয়াবলৈ দিছে যে বি অকলে কিমান পাব বি এ অকলে পইচাটো কিমান পাব সুধিছে বি কৰিব লাগিব আমি এই যিকিটা পালো এলসিএম ৰ লগত এটো যেহেতু পূৰণ কৰি পিনি কিমানে বাৰ যাব হেতু আমি ইয়াতে এনেকৈ পাতি ললো একেটা লাইনতে তাৰপিছত আমি এইকিটা পালো যে বি কিমান লাগে 3 লাগে গতিকে আমি কি কৰিব লাগিব এই যেটো আসলে যে 1950 টকা এটো আমি এই 3 টোৰ লগত হৰণ কৰিব লাগিব আৰু হৰণ কৰিলে আমি আমাৰ উত্তৰটো পাই যাম এটোটা যদি আমি হৰণ কৰোঁ তেতিয়াহলে আমাক কিমান লাগিব 1950 এটো যদি আমি হৰণ কৰোঁ তেতিয়াহলে আমি কিমান পাম 3 কৰিলে মানে 6 3 গুণ কিমান 18 150 আৰু 3 5 গুণ 15 0 0 650 এটো হয় নহয় আপোনালোকে নিজে বা কৰি চাব 650 মানে অপচন 1 নম্বৰটো হৈছে ইয়াৰ শুদ্ধ অৰ্থ যে 650 টকা পাব বি অকলে ইয়াত যদি আপোনাৰ বি অকলে কিমান পাব বুলি যদি নুহুধি যদি এ কিমান পাব বুলি সুধিলেহেঁতেন বা সি এ কিমান পাব বুলি সুধিলেহেঁতেন তেতিয়া আপুনি কি কৰিব লগা হ'লহেঁতেন এই 3 টো নিদি যদি এ কিমান দিন পাব এ অকলে কিমান পাব বুলি সুধা হলে তেতিয়া আপুনি 4 এ হৰণ কৰিব লগা হ'লহেঁতেন যদি সি এ অকলে কিমান পাব বুলি কোৱা হলে তেতিয়া আপুনি এই দুইটোৱে এই সংখ্যাটো হৰণ কৰিব লগা হ'লহেঁতেন তেতিয়া আপুনি আপোনাৰ উত্তৰটো পালেহেঁতেন ইয়াত যেহেতু এতিয়া আমাৰ বি এ কিমান পাব বুলি সুধিছে গতিকে বি এ 650 টকা পাব 6 নম্বৰ প্ৰশ্নটো হৈছে যে দুটা সংখ্যাৰ পূৰণফল 180 আৰু সিহঁতৰ লসাগু 30 তেন্তে গসাগু কিমান এটো দেখিছে যে এলসিএম আৰু এইচএফ ৰ পৰা অহা প্ৰশ্ন হয় আৰু যদি এনেকৈ হয় তেতিয়াহলে আমি কি কৰিব লাগিব দুটা সংখ্যা পূৰণফলটো দি দিছে আমি ইয়াৰ ফৰ্মুলাটো যেহেতু জানো যে সংখ্যা দুটা পূৰণফল ইজুকেল
লসাগু পূৰণ গসাগু এইটো কথা আমি জানো আমি হেতুকে ব্যৱহাৰ কৰিম ইয়াত যে সংখ্যা দুটা পূৰণফল কিমান সংখ্যা দুটা পূৰণফল হৈছে 180 মানে 180 আৰু লসাগু কিমান লসাগু হৈছে 30 আৰু ইয়াত আমাক গসাগু কিমান সুধিছে ইয়াৰ যেটো ফৰ্মুলাটো এটো হয় ফৰ্মুলা যে দুটা সংখ্যা পূৰণফল ইকুৱেল মই এনেকৈ লিখি দিছো ইংলিছত এটো LCM পূৰণ HCF এটো কথা মনত ৰাখি থলে আপুনি এটো প্ৰশ্ন উত্তৰ জলদি উলিয়াব পাৰিব আমি ইয়াৰ মতে পাতি দিছো যে দুটা সংখ্যা পূৰণফল 180 আৰু পূৰণ LCM পূৰণ HCF গতিকে LCM কিমান দিয়া আছে 30 দিয়া আছে আৰু HCF কিমান আমাক উলিয়াবলৈ দিছে গতিকে আমি এটো কি কৰিম এতিয়া এটো গসাগু ইকুৱেল কিমান 180 যেটো এপিনে পূৰণ হৈ আছে আৰু এপিনে আহিলে কি হ'ব হৰণ হৈ যাব আৰু এটো 30 টো তলত হ'ব এতিয়া আমি তো কাটি দিলে কিমান পাম 6 3 গুণ কিমান 18 6 আৰু 12 যাব গতিকে 6 এতিয়া আমি কিমান পালো অপচন 2 নম্বৰটো হৈছে ইয়া শুদ্ধ অৰ্থ কাৰণ দুইটা মিলিছে যে 6 আছে অপচন 2 হৈছে শুদ্ধ অৰ্থ এটো LCM আৰু HCF ৰ পৰা অহা প্ৰশ্ন হয় আৰু এটো কেনেকৈ কৰিছে চাই লব আপোনালোকে যেহেতু ইয়াৰ ওপৰত এটা ভিডিও দিয়া আছে গতিকে যিসকলে চোৱা নাই চাই লবগৈ আৰু তেতিয়া এটো প্ৰশ্ন উত্তৰ ধুনীয়াকৈ বুজি পাব 7 নম্বৰ প্ৰশ্নটো হৈছে যে দুটা সংখ্যা HCF 15 আৰু LCM 345 এটা সংখ্যা 45 হলে আনটো সংখ্যা কি হ'ব এটো হে আগৰটো এটা একেই হয় যে HCF আৰু LCM ৰ পৰা প্ৰশ্ন হয় আৰু এনেকুৱা ধৰণৰ যদি আহে তেতিয়া হলে আপুনি কেনেকৈ কৰিব যেনে এটোৱে হোক বা ইয়া আগৰটোৱে হোক যেনেকৈ নাহক আপুনি কেনেকৈ কৰিব হদা এটো ফৰ্মুলা ব্যৱহাৰ কৰিব লাগিব যে সংখ্যা দুটা পূৰণফল সংখ্যা দুটা পূৰণফল ইকুৱেল LCM পূৰণ HCF এটো ফৰ্মুলা জানিব লাগিব আৰু এইখিনি জানিলে আপুনি পাৰিব আপুনি প্ৰথমতে নিজে কৰি চাব তাৰ পিছত এটো চাব যে পাৰিছে নে নাই পৰা আপুনি নিজকে বা পৰীক্ষা কৰক আৰু শুদ্ধটো উলিয়াবলৈ চেষ্টা কৰিব বিশেষকৈ ইয়াত যে কৈছে সংখ্যা দুটা পূৰণফল মানে এটা সংখ্যা দিয়া আছে যে 45 হল এটা সংখ্যা আৰু আনটো সংখ্যা কি হ'ব আমাক সুধিছেহে যেটো দুটা সংখ্যা পূৰণফল আছিল এটা সংখ্যা দি দিলে 45 আৰু আনটো সংখ্যা কি হেতু আমাক দি দিয়া নাই আমাক উলিয়াবলৈ হে দিছে গতিকে আনটো সংখ্যা আমি কি বুলি ধৰিম আনটো সংখ্যা আমি x বুলি ধৰি লম আৰু LCM কিমান আছে LCM আছে 3 4 5 আৰু HCF কিমান আছে HCF দিয়া আছে 15 এতিয়া আমি কি কৰিম x তো ইয়াতে ৰাখি দিম আৰু ইয়াত যি আছে 3 4 5 * 15 ডিভাইডেড বাই কিমান হ'ব এটো 45 তো ইয়াত পূৰণ হৈ আছে যেহেতু আৰু এই 45 তো আমি ইয়াতে যেতিয়া লৈ আহিম তেতিয়া কি হৈ যাব হৰণ হৈ যাব আৰু এতিয়া আমি এটো কটাকটি কৰি দিম পূৰণ হৰণ যি হয় এটো আমি কৰিম এটা 15 45 কিমান বাৰ যাব 3 বাৰ যাব এটা 3 এটো কিমান বাৰ যাব 345 কিমান বাৰ যাব 3 * 3 115 কিমান বাৰ যাব 115 এটো কটাকটি কৰি আমি কিমান পালো 115 মানে 115 পালো যদি আপোনালোকে যদি কাৰবা খেলি মিলি লাগিছে একনিটা আপুনি হৰণ কৰি চাব পাৰে নিজে যে 345 হৰণ কৰিলে কিমান বাৰ যাব এটা আপুনি নিজে বা কৰি চাব আৰু যেতিয়া আপুনি হৰণ কৰিব তেতিয়া আপুনি কিমান পাব 5115 মানে 115 পাব
আৰু 115 দেখিছে অপশ্যনত আছে যে এইটো 4 নম্বৰটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ আৰু এইটো আপোনালোকে উলিয়াব পাৰিছেনে নাই পৰা মোক কমেণ্ট কৰি জনাবচোন আৰু এইটো চাওক যে HCF আৰু LCM যেতিয়া প্ৰশ্নবিলাক বুজি পাব যেতিয়া আপোনাৰ ফৰ্মুলাবিলাক মনত থাকিব বা প্ৰেক্টিচ কৰি আপুনি যেতিয়া সকলোখিনি বুজি পোৱা যাব তেতিয়া আপুনি সহজতে ইয়াৰ প্ৰশ্নটো উত্তৰ উলিয়াব পাৰিব সেইকাৰণে আপোনালোকে যিমান পাৰে প্ৰেক্টিচ কৰক 8 নম্বৰ প্ৰশ্নটো হৈছে যে যদি 6টা সংখ্যা গড় 30 হয় যদি প্ৰতিটো সংখ্যা 5 ৰে পূৰণ কৰা হয় তেন্তে নতুন গড় মান কিমান আমাক দি দিছে যে 6টা সংখ্যা গড় মান 30 এটো দিয়ে দিছে আৰু প্ৰতিটো সংখ্যাক যদি আমি 5 ৰে পূৰণ কৰোঁ তেতিয়া আমাৰ নতুন গড় মান কি হ'ব আমাক হেতু উলিয়াবলৈ দিছে যদি এনে ধৰণৰ আহে তেতিয়ালে কি কৰিব লাগিব আমি প্ৰথমতে যেটো 6টা সংখ্যা গড় মান আমাক যেটো গড় ইয়াত উলিয়াব দিয়া নাই ইয়াত কৈছে 6টা সংখ্যা গড় মান 30 এটো দিয়ে দিলে গতিকে আমি 6টা সংখ্যা গড় মান কিমান আমি হেতু প্ৰথমতে উলিয়াই লওঁ গড় মান 30 আৰু এই দুটা যদি পূৰণ কৰোঁ তেতিয়ালে আমি কিমান পাম 180 পাম আৰু কৈছে যে প্ৰতিটো সংখ্যাক 5 ৰে পূৰণ কৰা হয় গতিকে আমি কিমান পালো 180 পালো আৰু এই সংখ্যাটো আমি কি কৰিব লাগিব 5 ৰে পূৰণ কৰিব লাগিব একেটা লাইনতে পাতি দিছো তাৰ পিছত 5 ৰে পূৰণ কৰিলে আমি কিমান পাম এটো আমি 5 ৰে পূৰণ কৰি দিওঁ 8 5 900 পালো এতিয়া কৈছে যে নতুন গড় মান কিমান যেটো আমি 5 ৰে পূৰণ কৰি ললো আৰু পূৰণ কৰি লোৱাৰ পিছত এতিয়া আমাৰ এই 900 টো যেটো পালো আৰু এই 900 টোৰ এভাৰেজ কিমান হদিছে নতুন গড় মান কি আমাক এটো হদিছে গতিকে আমি কি কৰিব লাগিব 900 টো এটা গড়টো উলিয়াব লাগিব 900 টো এট পাতি ললো আৰু কোনটো সংখ্যা গড় মান উলিয়াম আমাক যেটো কৈ থৈছে যে 6টা সংখ্যা গড় 6টা সংখ্যা বুলি দিয়ে থোৱা আছে গতিকে আমি ডাইৰেক্ট 6 টো পাতি দিম 6টা সংখ্যা গড় মান এটা আমি উলিয়াব লাগে এতিয়া আমি তো কটাকটি কৰি দিলে কিমান পাম প্ৰথমতে 3 এ কাটি লওঁ 3 3 9 3 2 6 এতিয়া আমি 2 এ কাটিম 2 কিমানে যাব 2 গুণ আৰু 0 টো আছে যেহেতু এই 0 টোটা ইয়ালে গল আৰু ইয়াৰ 0 টো ইয়াতে আহিলে গতিকে আমি কিমান পালো 150 পালো এতিয়া গম পালো যে নতুন গড় সংখ্যা কিমান হ'ব 150 হ'ব অপচন 4 নম্বৰটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ আশা কৰোঁ এটো ধুনীয়াকৈ বুজি পালে বুলি আৰু ইয়াত দেখিছে যে কেনেকৈ কৰিলো এনেকুৱা প্ৰশ্ন আগতে দিয়া আছে গতিকে আপোনালোকে মই ভাবুম পাৰিছে বুলি 9 নম্বৰ প্ৰশ্নটো হৈছে যে তলৰ কোনটো সংখ্যা 500 তকৈ 7% বেছি ইয়াত যেটো বেছি বুলি কৈছে গতিকে আমি পাৰ্চেন্টেজ উলিয়া দৰে আমি উলিয়াই লম প্ৰথমতে 7% মানে 7/100 100 ভাগৰ 7 পূৰণ 500 এতিয়া আমি এটো কটাকটি কৰি দিম কটাকটি কৰি দিলো কিমান থাকিলে 7 * 5 থাকিলে এটো আমি পূৰণ কৰিলে কিমান পাম 35 পাম এতিয়া আমাক প্ৰশ্নত কৈছে যে 500 তকৈ 7% বেছি বেছি বুলি কোৱা লাগিলে 500 তকৈ যেটো বেছি কৈছে গতিকে 500 লগত আমি কি কম এই 7% যেটো ওলাইছিলে হেতু আমি প্লাস কৰি দিম লগত 35 আৰু এটা আমি প্লাস কৰিলে কিমান পাম 535 এটো কাৰণে প্লাস কৰিব লগা হ'ল যেহেতু ইয়াত বেছি বুলি কৈছে সেই কাৰণে প্লাস যদি কম বুলি ক'লেহেঁতেন তেতিয়ালে আমি এটো ইয়াত মাইনাস কৰিলোহেঁতেন এটা বেছি বুলি কোৱা কাৰণে যেটো প্লাস কৰিছো আৰু অপচন নম্বৰ 2 নম্বৰটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ আজিৰ ভিডিওটো ইমানেই ভিডিওটো চাই কেনেকুৱা বলে জনাবলৈ নাপাহৰিব আৰু এটা লাইক কৰি থৈ যাব নতুন এটা ভিডিওত আকৌ লগ পাম ধন্যবাদ